टंगलायाव माजिखुसि समबाय समिति सनाथि मायथाइ फोरबो खुंफुंदों। अदालगुरि जिल्लानि टंला ओनसोलनि गामियारि रांखान्थि आरो खामानि गैजायै जेंनाफोरखौ फोजोबस्रांनायनि थांखिजों माजिखुसि समबाय समितिया 50 बोसोर आबुं जानायनि लोब्बायै टंलायाव दिनैनिफ्राय गाजा गोमजायै जागायजेनबाय। माजिखुसि समबाय समितिनि सनाथि मायथाइ फोरबो फालिथाया गासै साननैनि हाबाफारिजों खुंफुंनाय हाबाफारिनि दिनै गिबि सानाव फिरफिला बिरहोनाय, गोजोननि आलारि बाथि फोजोंनाय, सावरायनाय बायदि माखासे हाबाफारिखौ फारि खुंफुंनाय जायो। फारसेथिं बे सनाथि मायथाइ फोरबो फालिथायनि लोब्बायै गाबोन जोबथा सानाव हारिमुनि हानजा सुरनाय आरो गेवलां मेलखौ खुंनाय जागोन। गेवलां मेलाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'जों लोगोसे माखासे गागि सुबुंफ्राबो आलासि महरै बाहागो लागोन होननानै बानजाय आफादा मिथिहोदों। আজি মাজিখুচি সমবায় সমিতিৰ 50 বছৰ মানে জন্মতিথি বুলি ক'ব পাৰে, মানে সোণালী জয়ন্তী উৎসৱ। গতিকে এই উৎসৱটি আমি দুদিনীয়াকৈ আজি আৰু অহাকালি মানে 11 আৰু 12 ফেব্ৰুৱাৰী দুদিনীয়াকৈ আমি কাৰ্যসূচী লৈছোঁ। আৰু তাৰে প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন, আমাৰ স্মৃতি তৰ্পণ, আমাৰ শৰৎচন্দ্ৰ সিংহদেৱৰ স্মৃতিত আমি স্মৃতি তৰ্পণ ইতিমধ্যে কৰিলোঁ, গছৰ পুলি ৰুলোঁ, খেলা ধূলা হৈ গৈছে, এইবিলাক কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আৰু এটা হেৰি হৈছে মানে আমাৰ যিটো তোৰণ, মূল তোৰণ হৈছে। আৰু বাকী এতিয়া আমাৰ আলোচনা চক্ৰ আছে, মানে সমবায় সমিতিসমূহে আমাৰ গ্ৰাম্য নিবনুৱাসকলৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে এইটো বিষয়ত লৈ আমি এতিয়া আলোচনা চক্ৰ, আমাৰ ICMৰ সঞ্চালক মানে ভাৰপ্ৰাপ্ত সঞ্চালক তেওঁ উপস্থিত আছে, হেমন্ত দাস, আৰু আমাৰ টংলা কলেজৰ ইকনমিক্স মুৰব্বী ঘনকান্ত হাজৰিকা তেওঁ উপস্থিত আছে। এজন বাৰু উপস্থিত থাকিব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে। গতিকে এতিয়া আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব, এইটোলৈ আমি গৈ আছোঁ। ইয়াৰ পিছতে আমাৰ বেলেগ কাৰ্যসূচী নাথাকিলেও সন্ধিয়া আমাৰ আজিৰ দিনটোৰ কাৰণে কৈছোঁ, মানে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে।